বন্ধুসকল কেইদিনমানৰ আগত মই ছোৱালী এজনীক ৰোষ্ট কৰিছিলোঁ। তাই মোক এতিয়া কি ৰিপ্লাই দিছে তোমালোকে ভিডিঅ'টো চাই লোৱাচোন এবাৰ। কি ৰিপ্লাই দিছে মই তাইক তাৰপৰা ৰিপ্লাই দিম। নতুনকৈ এটা ৰোষ্টাৰ ওলাইছে, কোনবা সেইটো জহৰা নাজানো, হিজিৰা চাল্লা। বন্ধুসকল আমাক জহৰা বুলি ক'ব লাগিছে, নিজেই হয় সেইকাৰণে আকৌ কি তেওঁ বেয়া কথা কৈ কৈ ভিডিঅ' বনাই থাকিব আৰু আমি শুনি থাকিম আৰু টিকটকত কি আৰু বন্ধুসকল আজিকালি টিকটকটো কি এই বাইদেউজনী কি বুজাই থাকে মক্কেলজনীয়ে বাৰু। নমস্কাৰ বন্ধুসকল, কি খবৰ? আজি কথা পাতিম টিকটকত গেৰাই থকা এজনী মক্কেলামী ছোৱালীৰ বিষয়ে। আহক আজিৰ এই ভিডিঅ'টো এনজয় কৰোঁ। তাইক এডভাইচ দিব লাগে। তাইক মই ৰোষ্ট কৰিছিলোঁ। ৰোষ্ট কৰাৰ বাবে কি কি ৰিপ্লাই দিছে ৰিপ্লাইকেইটা তোমালোকে শুনি লোৱা। আৰু টিকটক এপটোত এইকেইদিন তাই কমপ্লিট গেলাই দিছে আৰু তাইক এডভাইচ দিবৰ কাৰণে আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লা। দেখা নাই মোৰ যে কটিত লাগি আছ। यार कदे मत करो, जितनी है ना औकात उतने में औकात में रहो। তোৰ কটিত লাগিবলৈ বে তই বিশ্ব সুন্দৰী তই কি তোৰ কটিত লাগিবলৈ বে তই যে ইমান বেয়া বেয়া ৱৰ্ড যে মানুহক যে গালি দি থাক, তাৰ খালি দেশত কি হৈছে তই নাজান নি? আমাক শিকাব নালাগে। তই টিকটক এপটো একদিন গেলাই দিছ আৰু নিজে ঠিক হচোন, লোকক শিকোৱাতকৈ চালা অভদ্ৰ চালা। ইমান বেয়া বেয়া ৱৰ্ড ইউজ কৰ। মা দেউতাহঁত নাই নেকি তহঁতৰ বাৰু? ভিডিঅ'টো চাই কিন্তু এটা কথা, মোৰ পিছত লাগি থাকি একো কাম নাই। মই সেইবিলাক খাতিৰ কৰা ছোৱালী নহয়। বাট ইমান গালি পৰাৰ পিছতো যেতিয়া লাগি আছা পকৰত কামুৰিয়ে আছা, যেতিয়া কামুৰি থাকা, মই সেইবিলাক ঘেণ্টা খাতিৰ তুমি এবাৰ ক'ৰ পৰা খাতি কৰিবা? তুমি গেলা বেয়া কথা মাতোঁতে তোমাৰ যাবই আৰু, কাৰণ তুমি এইবোৰ ক'ত খাতি কৰিবা? তুমি টিকটকত বেয়া বেয়া কথা লিপচিং কৰিবা আৰু যি টি কৰিবা, আৰু তোমাৰ লাচৰম বস্তুটো থাকিলেহে ন। তোমাৰ মা দেউতাই তোমাক শিক্ষা নিদিলেতো, সেইকাৰণে তুমি টিকটকত যি টি ৰিপ্লাই দি থাকিবা আৰু চালা মক্কেলবোৰে আৰু কি কি টিকটক নবনায় আৰু। নহয় এনেদৰে ভিডিঅ' বনাই বাৰু আচলতে বুজাবলৈ বিচাৰিছে কি? এইসব ফকতীয়া চালা কাম নাইকিয়া এখন কৰবাৰ। ভাস্কো সেইটো মালচা সেইটো মালচা লুলু সেইটো মালচা চা। কেলা ধুনীয়া মালি ই মজা মাল পিনিচা চা তাত ধুনীয়া ছোৱালী কেলা মাত কেলা। ভণ্টিহঁতক আচলতে মাক বাপেকে স্কুল কলেজলৈ পঠিয়াইছে আৰু তেহেঁতি ৰাস্তাত আড্ডা মাৰি ল'ৰা জোকাৰি থাকে আৰু ল'ৰা জোকাৰি ভিডিঅ' বনাই টিকটকত আপলোড কৰি দিয়ে। আজিকালি আৰু কলেজলৈ মাকহঁতে পঢ়িব বুলি পঠিয়াই আৰু টকা পইচা খৰচ কৰি মেলি এয়াকে কৰি থাকে আৰু ঠিক আছে কৰি থাকা বঢ়িয়া লাগিছে বে। বন্ধুসকল ভিডিঅ'টো যদি চাই ভাল পালা লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব নাপাহৰিবা। এই ভিডিঅ'টো কেৱল এণ্টাৰটেইনমেণ্টৰ কাৰণে বনোৱা হৈছে, কাৰো মনত আঘাত দিবৰ কাৰণে বনোৱা হোৱা নাই। আৰু তোমালোকে ভিডিঅ'টো যিমান পাৰা শ্বেয়াৰ কৰিবা আৰু মই তেতিয়াহে আগবাঢ়ি যাব পাৰিম। আৰু অইন এটা ভিডিঅ'ৰ প্ৰতিশ্ৰুতি তোমালোকলৈ থাকিলে তেনেহ'লে আজিৰ এই ভিডিঅ'টো ইমানেই।